স্বাগতম জনাইছোঁ উৎপল ফুকন ইউটিউব চেনেলটোলৈ। আজি আমাৰ মাতৃভূমি অসমৰ ওপৰত কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্ন লৈ আহিছোঁ। তেনেহ'লে দেৰি নকৰি বলকচোন প্ৰশ্নকেইটাৰ চাওঁগৈ আৰু লগতে আনচাৰকেইটাও জানিম। প্ৰথমটো হ'ল, অসম নামটো প্ৰচলন কেতিয়াৰ পৰা হয়? উত্তৰ, ত্ৰয়োদশ শতিকামানত আহোমসকলে অসমৰ ভূখণ্ড জয় কৰাৰ পাছৰে পৰাই। 2 নম্বৰ, অসমৰ পুৰণি নাম কি? উত্তৰ, প্ৰাগজ্যোতিষপুৰ। 3 নম্বৰ, অসমৰ চাৰিসীমা কি? উত্তৰ, পূবে নাগালেণ্ড, মণিপুৰ আৰু ম্যানমাৰ, পশ্চিমে পশ্চিমবংগ, উত্তৰে ভূটান আৰু অৰুণাচল প্ৰদেশ, দক্ষিণে মেঘালয়, ত্ৰিপুৰা, মিজোৰাম আৰু বাংলাদেশ। 4 নম্বৰ, অসমৰ মুঠ মাটিকালি কিমান? উত্তৰ, ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। 5 নম্বৰ, অসমৰ বৰ্তমান ৰাজধানী কি? উত্তৰ, দিছপুৰ। 6 নম্বৰ, বৰ্তমান অসমৰ মুঠ জিলা কেইখন? উত্তৰ, 34খন। 7 নম্বৰ, অসমৰ মুঠ জনসংখ্যা কিমান? উত্তৰ, 3,11,69,272 জন 2011 চনৰ জনগণনা অনুসৰি। 8 নম্বৰ, অসমৰ সাক্ষৰতা হাৰ কিমান? উত্তৰ, 73.18% 2011 চনৰ জনগণনা অনুসৰি। 9 নম্বৰ, অসমৰ লিংগ অনুপাত কিমান? উত্তৰ, প্ৰতি 1000 পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা 954 গৰাকী 2011 চনৰ লোকপিয়ল অনুসৰি। 10 নম্বৰ, অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান? উত্তৰ, প্ৰতি বৰ্গ কিলোমিটাৰত 398 জন 2011 চনৰ লোকপিয়ল অনুসৰি। অসমৰ প্ৰধান নদী কি? ব্ৰহ্মপুত্ৰ। অসমৰ লোকৰ ঘাই জীৱিকা কি? উত্তৰ, কৃষি। ধন্যবাদ আজিৰ ভিডিঅ'টো চোৱাৰ বাবে। আগলৈ মই এনেকৈ জেনেৰেল নলেজৰ প্ৰশ্নৰ লগতে মটিভেশ্যনেল টাইপৰ আৰু লগতে 2-3 ব্লগ অলপ আনন্দৰ বাবে এনেকুৱা ভিডিঅ'বিলাক দি থাকোঁ। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব যদি আপোনালোকৰ ভাল লাগে। ধন্যবাদ।